নমস্কাৰ, মই পাঞ্চল। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা খবৰবোৰ মই লৈ হাজিৰ। ছ'চিয়েল মিডিয়াত কি চলি আছে, কোনটো খবৰ ভাইৰেল, কোনটো খাটাং, সকলো আপডেট পাব ট্ৰেণ্ড অসম নিউজত। আৰু এটা ছ'চিয়েল মিডিয়াৰ ভাইৰেল খবৰ, যিসকল মানুহে অনলাইন গেম খেলে তেখেতৰ বাবে এটা বিশেষ অনুৰোধ, আপোনালোকে গেম নেখেলিব। কাৰণ গেম খেলিলে আপোনালোকে যোনটো পইচা ৰায় হ'ব, মানে আপুনিতো পইচাটো যে সোমাব, এইটো কিন্তু জিনিয়ন পইচা। যেতিয়া আপুনি জিকিব, জিকাৰ পাছত যোনটো পইচা আপোনাৰ একাউণ্টত উইথড্ৰ কৰিব, সেই টকাটো আহিব আপোনালোকক চাইবাৰ ফ্ৰডৰ টকা। তেতিয়াহে দেখা পোৱা যাব আপোনাৰ একাউণ্টত চাইবাৰ ফ্ৰড লাগি আছে। তেতিয়া আপুনি কি কৰিব? চাওক, মই এটা ভিডিঅ' প্লে কৰি দিছোঁ। 6,50,00,000 টকা মান আহি গৈছে তেখেতৰ একাউণ্টত চাইবাৰ ক্ৰাইমৰ ফ্ৰডত। এতিয়া কোৰ্টত গোৱা দেখা পোৱা গৈ আছে। কিন্তু এনেকুৱা ধৰণৰ গেম আমাৰ গভৰ্ণমেণ্টক অনুৰোধ জনোৱা আছে যে আপোনালোকে প্ৰচেষ্টাটো চলাওক যে অনলাইনৰ গেম যিবোৰ খেলে বা খেলি আছে, এই অনলাইন গেমবোৰ ক্ল'জ কৰি, যিবোৰ মানুহে এপ্লাই কৰে যে মই এটা গেমৰ প্ৰচেছ খুলিম, কিন্তু এইটো ডিক্লাইন কৰি দিয়ক। ডিক্লাইন কৰি দিলেহে হ'ব ভাল। এতিয়া চাইবাৰ ফ্ৰডৰ অভিভুক্ত হৈ ভুগিবলগীয়া হৈছে বহুতো মানুহ দেখা পোৱা গৈ আছে। মই ভিডিঅ'টো চাইলোঁ। আৰু এটা সাইবার ক্রাইম অভিযোগ হয়ে নোটিশ আসছে। টোটাল ডিসপিউটেড অ্যামাউন্ট কত টাকা দেখছেন? 6,50,00,000 টাকা। সো ওই জন্য যারা গেম খেলার নামে অ্যাকাউন্ট ভাড়া দিচ্ছেন বা অনলাইনে গেম খেলছেন নতুন এসওপি আসার পরে, এগুলা কাজ করবেন না। ব্যাঙ্ক অ্যাকাউন্ট ভাড়া দিবেন না, অনলাইন গেম খেলবেন না, সিম কার্ড, আপনার প্যান কার্ড, আধার কার্ড কাউকে দিবেন না। আপনার নামে হয়তো ব্যাঙ্ক পাসবুক বা ব্যাঙ্ক অ্যাকাউন্ট খুলে চেক টেক খুলে সাইবার ফ্রডে ইউজ হবে, মামলা খাবেন আপনি। আর যারা অনলাইনে গেম খেলছেন নতুন এসওপির পরে, একদম গেম খেলবেন না। গেম খেললে 100% আপনার সাইবার অভিযোগে কমপ্লেন হবে। আমি জানি গেম খেললে সাইবার ফ্রডের সাথে সরাসরি যুক্ত হয় না, কিন্তু সাইবার ফ্রডের টাকা, যেগুলো স্ক্যামের টাকা, গেমে ব্যবহার করা হয়, আর সেই টাকাগুলো মানুষের অ্যাকাউন্টে উইথড্রলের সময় দেওয়া হয়। তখন এই সর্বসাধারণ ভুক্তভোগী মানুষগুলা সাইবার অভিযোগের, প্রতারণার অভিযোগের মামলা হয়। মামলা তো বলি না, অ্যাকনোলেজমেন্ট নাম্বার জেনারেট হয়, কারো কারো নোটিশ চলে আসে। আর যাদের নোটিশ চলে আসছে, যদি পারেন নিজে গিয়ে পারেন, যেভাবে পারেন নোটিশ কমপ্লাই করেন। ডিসপিউটেড অ্যামাউন্ট যদি আপনার সমর্থ আছে দিয়ে দেন, কিছু হবে না। যেখান থেকেই ছ'চিয়েল মিডিয়াৰ ভাইৰেল খবৰ, ইস্তিফাই যদি মাগিলে, এতিয়াতো আমাৰ জেএনজিৰ প্ৰটেষ্টত এতিয়া হৈ গ'ল ধৰ্মেন্দ্ৰ প্ৰধানৰ ইস্তিফা। ৰেজিগনেশ্যন হোৱাৰ পাছত T20 পেট্ৰলেদি যিবোৰ মানুহে আমাৰ এই বাইক, চাৰিচকীয়াৰ বাহন যিবোৰ ৰেপ কৰি আছে, মানে বেয়া কৰা দেখা গৈছে, এইটোলৈ এইটো উত্থাপন হৈছে বহুতো কথা। এতিয়া ৰেজিগনেশ্যন দিব লাগে, নীতিন গাডকাৰীৰেও ৰেজিগনেশ্যন দিব লাগে বুলিও মানুহে উত্থাপন জনোৱা দেখা গৈ আছে আৰু ভিডিঅ' বনাই পোষ্ট কৰি আছে। মই ভিডিঅ'টো প্লে কৰি দি আছোঁ, আপোনালোকৰ মতামত অৱশ্যই কমেণ্ট বক্সত জনাব। बहुत कुछ चल रहा है कि सारी अटेंशन मेरे से डाइवर्ट हो गई। भाई ये रेपिस्ट है, इसने हमारे समाज की पेट्रोल वाली गाड़ियों का रेप किया है। वो मना करती रहेगी मत डालो, कह रहा नहीं मैं डालूंगा, वो भी विदाउट प्रोटेक्शन। खराब हो गई। और अब ये रेप करने वाला है हमारे समाज की डीजल वाली गाड़ियों का, ईसा ब्यूटेनॉल से। तो भाई इसको भी पकड़ो, ये तो बहुत ही खतरनाक है। ये वाहन चोद है भाई, पकड़ो इसको जल्दी से। कॉकरोच जनता, हम भी कोई ऐसी पार्टी बना सकते हैं क्या? कॉकरोच कार पार्टी कुछ, या कार जनता पार्टी कुछ ऐसे करके। পুনেত যোনটো ঘটনা আছিল, গাড়ী এখাৰ পৰ্চন গাড়ী লৈ যায়, 2024 বছৰৰ এই ঘটনা। পুনেত এটা 17 বছৰীয়া ল'ৰা এটা জোৰ জবস্তি পুৰা স্পীড বেগেৰে যায়, দুজন মানুহৰ ওপৰেদি গাড়ী চলোৱাই দি দুইজন মান স্পট ডেথ কৰি পেলাইছিল। কিন্তু তেখেতে 17 বছৰ হোৱাৰ কাৰণে তেখেতক জেলত পঠোৱা হোৱা নাছিল। কিন্তু তেওঁৰ দেউতা যে আছে, দেউতাকক জেলত পঠোৱা হৈছিল। কিন্তু এতিয়া দেখা গৈ আছে যে জেলৰ পৰা বেল দি দিছে। 2 বছৰ দুজনকৈ মানুহ এনেকুৱা ধৰণৰ এক্সিডেণ্ট কৰাৰ পাছতে এতিয়া কি শক্তি চাই ভক্তি চলি আছে নেকি, প্ৰশ্ন উত্থাপন হৈছে। কাৰণ দুটাকৈ মানুহ যেতিয়া মাৰ্ডাৰ কৰি পেলায়, মাৰ্ডাৰ কৰাৰ পাছতে যদি এনেকুৱা ধৰণৰ ৰেপিষ্ট যিমান আছে, ৰাম ৰহিমৰ ক'তো ৰেপিষ্ট মানুহক বেল দি দিয়ে আমাৰ এই গভৰ্ণমেণ্টে। কিহৰ কাৰণে দিয়ে আপোনালোকে গম পায় বা আমি নাজানো ভালদৰে। কোনো প্ৰশ্ন উত্থাপন হৈছে, কমেণ্ট বক্সত অৱশ্যই জনাব। আৰু চাওক, এটা ল'ৰাই চাইকেলেদি আমাৰ এই কাণ্ট্ৰিটো ঘূৰাৰ কাৰণে সিদ্ধান্ত লৈছে। সিদ্ধান্ত লোৱাৰ পাছত দেখা পোৱা গৈছে অন্নভক্ত নামৰ যি মানুহ এজন আছে, সেই মানুহজনক এই চাইকেল যে চলাই যাই আছে, মই ভিডিঅ'টো চাব, চাইকেল যে চলাই যাই আছে, তেখেতৰ চাইকেলৰ পৰা যোনটো ঝাণ্ডা আছিল, ঝাণ্ডাটো ভাঙি লৈছে আৰু মানুহটোৰ লগত মিছবিহেভ কৰা দেখা গৈছে। তেতিয়া সেই সময়তে এজন দেশ প্ৰেমিকো আছিল, চাৰিচকীয়া বাহন লৈ যেতিয়া যাই আছিল, তেতিয়া চালে যে এনেধৰণৰ ঘটনা ঘটাই আছে। তেতিয়া গাড়ীৰ পৰা নামি সেই যোনটো আক্ৰমণ কৰিলে সেই ল'ৰাজনক, সেই তাকে 2-4 থাপ্পড় এটা মাৰি দিছে। ভালে কৰিছে অৱশ্যে। এনেধৰণৰ কাম কিহৰ কাৰণে কৰিব লাগে? এজন দেশপ্ৰেমী ল'ৰা হয়, সেই চাইকেলেদি দেশটো ঘূৰাৰ কাৰণে সিদ্ধান্ত লৈছে। এতিয়া ঘূৰি আছে।
তাতে যায় আক্ৰমণ কৰা দেখা গৈছে আৰু এজন ল'ৰাইও হেল্প কৰা দেখা গৈছে যে লাঠি আছে যোনটো ঝাণ্ডাৰ লগত বান্ধা আছিল ঝাণ্ডাটোতো ভাঙি পেলোৱা দেখা গৈছে সেই লাঠিটো লৈ এতিয়া তাতে দিলে যে আপোনালোকে যাওক ঠিক এনেকুৱা হ'লে ভালে লাগে দেশটোক ইউনিটি হৈ আমি চলাটোৱে আমি সকলোৱে ভাবোঁ বা চলিবৰ কাৰণে আমি সকলোৱে জহৰ ইউনিভাৰ্চিটি যোনটো আছে সেইটো তেতিয়া দেখা পোৱা গৈছে বহুতো ধৰণৰ কথা মন্তব্য মানুহে আগবঢ়োৱা দেখা গৈছে এটা ক্লিপ প্লে কৰি দিয়া আছো চাওক তাতে কি কৈছে অৱশ্যে কৈছে যে য'ত য'ত মুছলমান মানুহ সংখ্যা হাৰ বেছি তাতে অৱশ্যে যি জহৰ ইউনিভাৰ্চিটি মুছলিম মানুহে বনাইছে কাৰণে এতিয়া সেইটোৱে সিদ্ধান্ত লোৱা হৈছে যে ভাঙা দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ কথা মন্তব্য দেখা পোৱা গৈ আছে সকলোৱে মিলিজুলি ইনকাম কৰা পইচা দি অলপ অলপ কৰি টেক্স দিওঁ অলপ নহ'লেও বেছি হ'লেও যি হওক টেক্স দিওঁ কিন্তু আমাৰ এই গভৰ্ণমেণ্টে এতিয়া কি কৰি আছে চাওকচোন গদি মিডিয়াকটো কিনি লৈছে যিবোৰ অপজিশ্যন লিডাৰ আছে সেইবোৰকোতো কিনি লৈছে আপোনালোকে জানে ৰাঘৱ চাড্ডা সত্তা পৰিৱৰ্তন কৰি এতিয়া বিজেপিত জইনিং হোৱা দেখা গৈ আছে কিন্তু এতিয়া ডিজিটেল ক্ৰিয়েটাৰ আছে যি এজন দুজন আছে মানুহ সেইবিলাক মানুহকো কিনি লোৱাৰ চেষ্টা কৰিছে দুটা মাত্ৰ ৰিল বনাবৰ কাৰণে 30,000 টকা মান দি দিছে মাত্ৰ 15 পৰা 20 ছেকেণ্ড ৰিল বনোৱাৰ কাৰণে 30,000 टका पर्यंत दिसे मैं वीडियो क्लिप तो दिखा दिया चाहे लो तो मुझ जैसे छोटे क्रिएटर को खरीदना चाहती है वो अभी मुझे एक मेल आया है मैं आपको मेल दिखाता हूँ मैं आपको मेल पढ़ के सुनाता हूँ कि हाय हुनैन वी आर रीचिंग आउट विद द पेड पॉलिटिकल कम्युनिकेशन कैंपेन अपॉर्चुनिटी फॉर सिलेक्टेड क्रिएटर्स वो मुझे 2 इंस्टाग्राम रील्स के 30,000 देने के लिए तैयार है 30,000 और वो कहना चाहते हैं कि स्टूडेंट के खिलाफ में बोलो और गवर्नमेंट के सपोर्ट में बोलो पहले ये लोगों ने मेरी आईडी को फ्रीज करने की कोशिश की जब इनसे फ्रीज नहीं हुआ मेरा वीडियो वायरल गया तो मुझे पैसे का लालच दे रहे सोचो मुझ जैसे छोटे क्रिएटर को 30,000 देने के लिए तैयार है तो जिनके फॉलोवर्स मिलियंस में होंगे उनको ये कितना देते होंगे गोडी मीडिया को ये कितना देते होंगे ये उन नेताओं को कितना देते होंगे जिनको ये अपने पार्टी में बुलाते हैं मेरी सरकार से बस एक ही रिक्वेस्ट है कि जो पैसा आप मुझ जैसे क्रिएटर्स को दे रहे हो यही पैसा देश के भविष्य के लिए लगाया जाए यही पैसा एजुकेशन के लिए लगाया जाए यही पैसा हेल्थ के लिए लगाया जाए ना कि मुझ जैसे को खरीदने में ये पैसा लगाया जाए